k.c.das কমাৰ্চ কলেজ এটি চিনাকি আৰু প্ৰতিষ্ঠিত নাম। কিন্তু তাৰ পৰিৱেশ মোৰ বাবে আছিল সম্পূৰ্ণ নতুন। স্কুলৰ দেউনাখন পাৰ কৰি যেতিয়া এই কলেজৰ চৌহদত প্ৰথম খোজ দিছিলোঁ, এক অনামী শিহৰণে বুকু চুই গৈছিল। স্কুলৰ সেই কেইমুঠিমান ল'ৰা ছোৱালীৰ মাজৰ পৰা ওলাই গৈ যেন সাগৰৰ মাজত ভৰি দিছিলোঁ। চাৰিওফালে যেন চকুত নতুন সপোন লৈ অহা ল'ৰা ছোৱালীৰ সোঁত বৈছে। আৰু তাৰ মাজত আছিল আগৰ পৰাই সেই সপোনৰ প্ৰতি এখোজ আগবঢ়াসকল, মানে ছিনিয়ৰসকল। কলেজৰ প্ৰথম এমাহ কেনেদৰে পাৰ হৈ গ'ল তলকিবই নোৱাৰিলোঁ। আৰু তাৰ মাজতে মনে মিলা লগ কেইজনেও গোটাই ল'লোঁ। কলেজীয়া জীৱনৰ এক এৰাব নোৱাৰা অংগ, আড্ডা। ক্লাছ নকৰিলেও যেন চলি যাব, কিন্তু মনে মিলা প্ৰাণীকেইটাৰ লগত আড্ডা নিদিলে যেন দিনটো অথলে গ'ল। সেইদিনাও সেই একেই আড্ডাত মগ্ন আছিলোঁ। সন্মুখত কলেজৰ নামমাত্ৰ ফিল্ডখনত ছিনিয়ৰ কেইজনমানৰ ভলীবলৰ প্ৰেক্টিচ চলি আছিল। অভ্যাসবশতঃ লগৰজনীয়ে তাৰ মাজৰে ছিনিয়ৰ এজনক দেখুৱাই ক'লে, ঐ চাচোন, ধুনীয়া লাগিছে ল'ৰাটোক। এইটো আছিল আমাৰ কলেজ যোৱাৰ পিছত গঢ় লোৱা অভ্যাস। কিন্তু সেইদিনা এই ধুনীয়া ল'ৰাজনে ঠাইতে মোৰ মনটো কাঢ়ি লৈ গ'ল, নিজৰ অজানিতে। সেইদিনা যিমান সাধাৰণভাৱে ল'ৰাজনক চাই ভাল লগা বুলি কৈছিলোঁ, মোৰ অনুভৱ হয়তো সিমান সাধাৰণ নাছিল। কলেজৰ হাজাৰ ভিৰৰ মাজতো চকুটো যেন তেওঁলৈকেহে যায়। দিনক দিনে তেওঁ যেন আৰু ভাল লগা হৈ ধৰা দিবলৈ আৰম্ভ কৰিলে মোৰ মনত। ক্লাছৰ ভিতৰত থাকিলেও চকুটো যেন কৰিডৰটোলৈকেহে যায়। কিজানি তেওঁক দেখাই পাওঁ। লগৰ কেইজনীৰ আগত মনৰ এই অৱস্থা ক'বহে পালোঁ। পিছদিনাই ছিনিয়ৰজনে ফেচবুক আইডি লৈ হাজিৰ। ফোন নম্বৰটো যেনিবা গোটাব নোৱাৰিলে। অভ্যাস আৰু অভিজ্ঞতা দুয়োটাই নাছিল এনেকৈ কোনোবা ল'ৰাক প্ৰথমে মেছেজ কৰাৰ ক্ষেত্ৰত। কিন্তু মোতকৈ যেন মোৰ সখীকেইজনী আগ্ৰহটো অলপ বেছি। সিহঁতৰ জোৰতে প্ৰথম মেছেজটো যেনিবা মোৰ ফালৰ পৰাই গ'ল। হাই, কি খবৰ? হেই জুনিয়ৰ, মোৰ খবৰ ভাল, তোমাৰ? মেছেজৰ উত্তৰ আহিল। আৰু এইদৰে আৰম্ভ হ'ল অচিনাকিৰ পৰা চিনাকি হোৱাৰ এক মধুৰ যাত্ৰা।